আজি এডিআৰইও পৰীক্ষা চলি আছে আজি যদি ভাল কৰি পৰীক্ষা শেষ হৈ যায় এই পৰ্বটো সামৰণি পৰিব আৰু আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰো আগতে উল্লেখ কৰা হৈছে যে যিসকলে পৰীক্ষা দি আছে তেওঁলোকে অহা 7 দিন 10 দিনৰ ভিতৰত এনসাৰ কিউ চাব পাৰিব আজি কোৱেশ্চন পেপাৰ খিনিও ঘৰত লৈ আহিব পাৰিব আৰু পিছত নিজৰ নিজৰ OMR শীটখনো তেওঁলোকে ডাউনলোড কৰাৰ যেটো সুবিধা সেই সুবিধাটো চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ কাৰণেও অব্যাহত থাকিব এইখিনি আছিল যদি কিবা আপোনালোকৰ আছে জানিবলগে মোক ক'ব পাৰে কোনটো এডিআৰই আমি কৈছো না 10 মেত আমি নিযুক্তি দিম তাৰ আগত আমি নকৰুৱে আমাৰ প্ল্যানিংটোৱে হল যে 10 মেত আমি 35000 চাকৰি আমি দিম এডুকেশ্যন ডিপাৰ্টমেন্ট পুলিশ গটিকে এডিআৰই ইয়াৰ পিছত এডিআৰই এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাস কৰিব গটিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলও আছে গটিকে গুটেই প্ৰক্ৰিয়াটো কৰোতে আমি 10 মে লৈকে লৈ যাব খুজিছো যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35,000 আৰু চাকৰি দিব পাৰো আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম নতুন